নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে শুভ সন্ধিয়া জনাইছো দেওবাৰ পেনপেনিয়া বৰষুণ ইছৰাম এনেকুৱা আমনি লাগিছে নহয় নে লগতে এইবাৰ ভাবিছো আগবাৰি খাই পাতিল নেকি বাৰু এনেকেতো এনেকুৱা দিনত বৰষুণ ইমান নেৰা নেপেৰাকৈ নাহে নহয় জানো চ'তমাহ হুমুৱা পাছতহে বৰষুণটো এনেকে পেনপেনিয়া বৰষুণটো আহে তথাপিও যি হওক এতিয়া বতৰে যি ৰূপ লয় আমিতো মানি লবই লাগিব নহয় জানো বাকি যি কি নহক লাগে আজি দেওবাৰ আৰু আমি সপ্তাহটোলে আজৰি হ'ব লাগে হেহে দেওবাৰ দিনাখনি কাপোৰ কানি ধোৱাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ সফা চিকুণ কৰাৰ পৰা বহুত কাম থাকে তো সেই কামখিনি কৰি এটাই ভাবিলো অকনমান আৰাম কৰো বুলি বিছনাত বাগৰি দিওঁতে টোপনি আহিল আৰু টোপনি অহাৰ বাবেই নে কিয়ে নে নাজানো কিবা এটা খাবলৈ খুব ইচ্ছা যায় আৰু এনেও মই পিছবেলা সময়ত কেঁচা বস্তুবিলাক খাই ভাল পাওঁ যেনে ধৰক ফল মূল হওক কেতিয়াবা তিয়হ কেতিয়াবা বিট কেতিয়াবা মগু এনেকুৱা ধৰণৰ বস্তুবিলাক খাই মই ভাল পাওঁ তো আজি মানে মই আপোনালোকক দেখাইছো দেই মই কি খাইছো তো এইটো এটা মধুৰি দেখিছেনে বজাৰৰ পৰা আনিছিলো বাৰু কিন্তু বাৰীৰে হলে ভাল কিয়নো এনেকুৱাবিলাক বস্তু আমি আমাৰ বাৰীবিলাকত মানে এনেকুৱা মধুৰিটো মানে আমাৰ বাৰীবিলাকত নাই দেখা আমাৰ ইয়াত দেখা মধুৰিটোতকৈতো যথেষ্ট পৰিমাণে ডাঙৰ যি কি নহওক লাগে আমি যেতিয়া এৱাৰনেছ কৰিবলৈ যাওঁ বা সজাগতা সভাবিলাক পাতো সদায় আমি কওঁ যে বাৰীতে হোৱা বস্তুবিলাকহে আমাৰ কাৰণে উপযুক্ত কিন্তু কি কৰিব আমাৰ এতিয়া ঘৰত মধুৰি নাই আৰু কেতিয়াবা কোনোবা এটা ফলমূল খুব খাবলৈ মন যায় সেইটো কাৰণে এইটো বজাৰৰ পৰা আনি দেখিলো খাই কিবা ভাল লাগিব নিচিনা লাগিলে আৰু তাতে মই এবাৰ গুৱাহাটীলৈ যাওঁতে গম পাইছেনে এনেকুৱা ধৰণৰ মধুৰি মানে এটা খাবলৈ দিছিলে মানে এনেকুৱা নিমখ আৰু কিবা কিবি মিহলাই ইমান টেষ্টি পাইছিলো সেইটো কাৰণে ঘৰত আহি পেলাই চেষ্টা কৰি চাইছো এইটো বনাবলৈ কেনেকুৱা লাগিব খাই চাওঁ এনেকে কাটি লৈছো ভাল কিন্তু এটা কথা কওঁ দেই যে মই যেতিয়া মানে গুৱাহাটীত খাইছিলোঁ তেতিয়া তাতে বিভিন্ন ধৰণৰ মছলা মানে ইয়াত এড কৰি দিছিলে আৰু শুকান জলকীয়া এনেকৈ কিবা কিবি মই ভাবিলোঁ এইটো এতিয়া মই যিহেতু এইটো মধুৰি খাম এইটো এনেই বজাৰৰ পৰা কিনা তাতে আকৌ যদি মই সেই মছলাবিলাক দিওঁ বা এনেকুৱা শুকান জলকীয়া গুড়িবিলাক যদি দি দিওঁ আনহেল্ডি নিচিনা লাগিব সেইটো কাৰণে মই ভাবিছোঁ মই অকল সুদা ক'লা নিমখে দি পেলাই খাম এতিয়া এয়া ক'লা নিমখ অকমান ছটিয়াই লৈছো ক'লা নিমখ অকমান ছটিয়াই দিছো আৰু ইয়াৰ পাছত একদম ইয়া টুথপিক এডালে খুচি খাম আৰু সন্ধিয়া সময়ত ভাল লাগিছে একদম মিঠা